গুড মৰ্ণিং এভৰিৱান। মই আহিছিলোঁ আজি এক জেগাত, সৰাবাৰী দৰং ডিষ্ট্ৰিক্ট হয়। তো ইয়াত মানে ল'ৰা এজনে মানে গাহৰি ফাৰ্ম খুলিছে আৰু ইয়াত কি ধৰণে কি হিচাপত মানে ইয়াত গাহৰিবিলাকৰ প্ৰতিপালন কৰে তাৰ ওপৰত মই আজি এটা ব্লগ বনাম। তো ব্লগটো চাই থাকক শেষলৈকে। এইজনে দাদা হয়। দাদা, এই গাহৰিবিলাক যি পোহা ইমান কষ্ট হয়নে নহয়? কষ্ট বুলি ক'লে যদি পইচা পাতি বেছিকৈ থাকে তেতিয়াহ'লে কষ্ট নহয়, আৰু পইচা পাতি কম থকাবিলাকৰ কষ্ট হয়। মোৰে যেনেকুৱা কষ্ট হৈ আছে মানে দানাৰ ক্ষেত্ৰত। কিমান টকাৰ পৰা এইটো ধৰি আৰম্ভ কৰিছিলে? আৰম্ভ বুলি কওঁতে মই পোৱালিটো অলপ ডাঙৰ চাৰ্জৰে আনিছিলোঁ বাৰু। 5,000 পোৱালি, 5 in 1 মানে এই 5টা মাইকী আৰু এটা মতা বুঢ় বুলি কৈ কিছুমানে তেনেকুৱা। আৰু কিমান ধৰ বাজেট কিমান আছিল তেতিয়া যেতিয়া ধৰ? বাজেট বুলি কওঁতে মই বাহিৰত থাকিয়ে অহা বাৰু, ইমান পইচা নাছিল। তথাপিও মই 1 লাখ মান টকা এটা হাতত আছিল বাৰু। লাহে লাহে ইফালে মানে টানা কৰি পেলাই এইখিনি বস্তু এতিয়া। ঠিক আছে, মই দাদাৰ পৰা এইখিনি কথাখিনি শুনিলে। আৰু কি কি খোৱা সেইটো কৈ দিম। মই খোৱা মানে হেৰি এই মাকৈ গুড়া, তাৰপিছত আৰু বিয়াৰৰ যিটো মানে মেৰা বুলি কয়, খুচি বুলি কয় কিছুমানে, বিয়াৰ ৱেষ্টটো আৰু সেইটো খাওঁ। তাৰপিছত কচু অলপ কাটোঁ, তাৰপিছত পলিচ, তাৰপিছত এইটো মানে অলপ গড্ৰেজৰ দানাটো দিয়া হয় তেনেকুৱা। তো আপোনালোকে যদি গাহৰি পোহে, মই ডিছক্ৰিপশ্যনত দাদা ইউটিউব চেনেলটো নাই? মোৰ ইউটিউব চেনেল নাই। তো মই মই এড্ৰেছটো কৈ দিওঁ। অঁ, মানে আমাৰ সৰাবাৰী বৰহমপুৰকে উলিয়াই দিলোঁ অৱস্থিত আমাৰ ফাৰ্মখন। মানে দাদাই কি কি খুৱায় আৰু কেনেকুৱাকৈ মানে প্ৰতিপালন কৰে মই ডিছক্ৰিপশ্যনত গোটেইখিনি লিখি দিম। আপোনালোকে চাই কিনে এইটো কৰিব পাৰিব। তো মই গোটেইখিনি দেখুৱাই আছোঁ আজি কি হিচাপত মানে দাদাই মানে গাহৰি পোহে আৰু গোটেইখিনি দেখুৱাই আছোঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। মানে গাইজ, আমাৰ ঘৰৰ পৰা 15 কিলোমিটাৰ দূৰত এইখন হৈছে ফাৰ্ম। তো এইখন ফাৰ্মত বিভিন্ন ধৰণৰ গাহৰি মানে পালন কৰা হয়। য়ৰ্কশ্বেয়াৰ আৰু হেম্পশ্বেয়াৰ বিভিন্ন ধৰণৰ গাহৰি। তো এই দাদাজনে মানে সৰুৰ পৰাই ডাঙৰ হৈছে। তো ইমান ডাঙৰ এখন ফাৰ্ম খুলিব পাৰিছে, মানে তেওঁৰ মানে বহুত কষ্ট হৈছে এইখন ফাৰ্ম কৰোঁতে। তো আপোনালোক কৰক, সৰুৰ পৰা ডাঙৰ হৈ যাওক। তো লৈ যাওক ইয়াৰ পৰা পোৱালি, হৈ যাওক তেওঁৰ নিচিনা এজন সফল ব্যক্তি। তো আপোনালোকক কৰক এনেকুৱা মানে বিজনেছ, তো বহুত লাভৱান হ'ব পাৰিব আপোনালোক। পোৱালিখিনি মানে কিছুমান খাচী প্লাছ কিছুমান কমজুৰি পোৱালি থাকে ন, কাষ্টমাৰে পচন্দ নকৰে মানে, সেইখিনি লগত পেলাই দিম আৰু ইয়াতে ৰখাৰ চেষ্টা কৰিম। আৰু ইয়াত কেইটা পোৱালি আছে? ইয়াতে মোৰ আছে হেৰি এই 7টা আছে, মানে মাইকী আছে 2টা। মানে কিছুমানে গিল বুলিয়ে কয়, আমাৰ এইফালে ফুৰি পোৱালি বুলিয়ে কোৱা যায় বাৰু। যদি আপুনি যদি এইবিলাক যদি বেচা, কিমান টকাত বিক্ৰী হ'ব এইটো কৈ দিয়ক। এইটো মানে প্ৰাইচটো কোৱা নাযায় বাৰু, প্ৰাইচটো কোৱাটো ভুলো হ'ব। কিন্তু মোৰ পোৱালি ইয়াতে খাচী কেইটাতো এইকেইটা বিকিব পৰা হোৱা নাই। এয়া বাৰু হৈছে বাৰু বিকিব পৰা, তথাপি মাঘ বিহুলৈ ৰাখিম। কিন্তু এই 2টা পোৱালি মোৰ বিকাৰ এটা অংক চলি আছে মানে। নহয়, যদি ধৰ বিকাৰ এতিয়া দামটো প্ৰাইচটো কৈ দি। প্ৰাইচটো বুলি কওঁতে পোৱালি লৈ মানে দিন হিচাপত হ'ব, মানে 4 মহীয়া 5 মহীয়া এনেকুৱা। মানে প্ৰাইচটো হঠাতে কৈ দিব পৰা বস্তু নহয়। আজি যেনিবা মই ক'লো 3,000, আৰু 15 দিনৰ পিছত আকৌ দানা পানী নহয় জানো, হাৱা পানী যদি লাগে আপোনালোক আহিব, মই মানে লোকেশ্যনটো দি দিম, গোটেইখিনি দি দিম। এইটো হেৰি এই অক্টোবৰৰ 12 তাৰিখ, মানে 10 তাৰিখত ইয়াৰ হেৰি আছে মানে এই জাগিব আৰু 10 তাৰিখ। এইটো কি মানে গাহৰিটো কি? হেম্পশ্বেয়াৰ না? আৰু কি কি গাহৰি আছে? মোৰ F1 মানে এই মানে য়ৰ্কশ্বেয়াৰ উন্নত জাতৰ 2টা মানে প্ৰজাতিৰ মিলন হয়। এইটো হেৰি হেম্পশ্বেয়াৰ। এইটো হেম্পশ্বেয়াৰ না? এইটো পোৱালি আজি 10 দিন মান হ'ল। 10 দিন। আৰু এইটো হেম্পশ্বেয়াৰ হে। ইয়াৰ পোৱালি 12টা দিছিলে, এটা মৰি থাকিল। পোৱালি মানে 12টা দিছিলে ফ্ৰেণ্ডছ। পোৱালিটো দেখুৱাই আছোঁ মই। পোৱালি গোট চাওকচোন বাৰু, নাকামৰে ধুনীয়া পোৱালি মানে। 17 তাৰিখৰ পোৱালি, ছেপ্টেম্বৰ 17 তাৰিখৰ পোৱালি। মানে ইয়াৰ আজি কিমান তাৰিখ হ'ল? 23 তাৰিখ। 6 দিনৰ পোৱালি, এসপ্তাহ হোৱা নাই মানে। তথাপি পোৱালি বহুত ধুনীয়া। আৰু কি কি আছে? এইটো হেৰি য়ৰ্কশ্বেয়াৰ। এইটো য়ৰ্কশ্বেয়াৰ না? এইটো ফুৰিহে এইটো? ফুৰি এইটো চাৰ্ভিচ লোৱা নাই, ল'ব বুলি আশা কৰি আছোঁ মানে। অঁ, বাবু চাহ দিছে এইফালে। কি খবৰ? কি খবৰ? টাটা। এইটো ছেকেণ্ড টাইম পে'মেণ্ট হ'ব আৰু এইবাৰ ফাৰ্ষ্ট গৈছে এইবাৰ। আৰু ইয়াত আছে পোৱালি, মানে দাদা ইয়াৰ পৰা বিক্ৰী কৰি আছে না?
ইয়াৰ পৰা বিক্ৰী মানে আজিকালি বুকিং আছে এজনী ইয়াৰ পৰা আলি এতিয়া বিক্ৰী হোৱা বুলি ক'লে 17 তাৰিখে ঘৰ পালে বিক্ৰী হ'ব পোৱালি চাৰ্জ বঢ়িয়া কিন্তু এইটো মেইন মালটো ইয়ে মানে ইয়ে ছাৰ্ভিচ দিয়ে এটাই আছে ন এটাই এইটো পোৱালি কেতিয়ালৈকে হ'ব আকৌ এইফালে গাখীৰটো খুৱাই দিয়াচোন তোমাৰ পোৱালিটো গাখীৰটো নিজৰ গু নিজে খাই আছে বহুত কষ্ট হয় মানে এইবিলাক কৰিলে তাত কষ্ট বুলি ক'লে মানে পোৱালি কিছু মানে এইটো দিগদাৰ হয় মানে বছ বেছি আছে এইবিলাক এই হেৰি চেৰিবিলাক খাই দিয়ে নে বুঢ়া খাই এই দুটা পোৱালি মই বেচা মাংস কৰি আছোঁ এই দুটা পোৱালি কোন দুটা পোৱালি? এই দুটা পোৱালি এইটো আৰু এইটো এইটো আৰু এই এইটো যদি কাৰোবাক লাগে আহিব পাৰে নাম্বাৰটো মই দি দিম কল কৰি ল'ব আৰু মোৰ নাম্বাৰটো দি দিবি জাগাখিনি এড্ৰেছটো ভালকৈ কৈ দিছোঁ আকৌ একবাৰ আমাৰ এই হেৰি দৰং জিলা সৰাবাৰী বৰমপুৰ কেউলীয়াহাটী এই আমাৰ মানে সৰাবাৰীটো এক্সট্ৰা হয় আমাৰ সৰাবাৰী বৰমপুৰ কেউলীয়াহাটী বুলি ক'লে বেছি আৰু কেউলীয়াহাটী চুবুৰী গাঁওখনৰ নাম সৰাবাৰী বৰমপুৰ তাতে অৱস্থিত আৰু মানে বেছ কথা পাতি থাকোঁতে এজন কাষ্টমাৰ আহিলে মানে তো কাষ্টমাৰ এজন আছে এইজন কেনেকুৱা পালে ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ডেছক্ৰিপশ্যনত যিটো মানে নাম্বাৰ দিম সেইটো নাম্বাৰত কল কৰিলে দাদাৰ নাম্বাৰটো পাই যাব তো আজিলৈ বাই বাই জয় অসম তো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰখিনি গোটেইখিনি কৰি দিব